এটা ৰাতিৰ ভিতৰতে গোটালে 40 লাখ টকা আৰু পিছদিনা পুৱাই সংগ্ৰহ কৰিলে 50 লাখ টকা। শিৱসাগৰৰ বানপীড়িতৰ বাবে অখিল গগৈয়ে সংগ্ৰহ কৰিলে এদিনত প্ৰায় 90 লাখ টকা। বানাক্ৰান্ত জনতাৰ সুবিধাৰ্থে অসুস্থ দেহাৰে ৰাইজৰ বাবে কাম কৰিছে এতিয়া অখিল গগৈয়ে। এক কথা ক'বলৈ গ'লে দিনে নিশাই প্ৰতিটো মুহূৰ্তত ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ উঠি পৰি লাগিছে এতিয়া অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেনেদৰে ৰাইজৰ বাবে এই বানপানীৰ সময়ত সহায় কৰিছে নিশ্চয় সকলোৱে দেখিছে। এফালে বান সাহায্যৰ সামগ্ৰী গুৱাহাটীৰ পৰা ট্ৰাকে ট্ৰাকে নিছে আৰু তাৰ বিপৰীতে অখিল গগৈয়ে শিৱসাগৰত আৰ্থিকভাৱে সাহায্য আগবঢ়াইছে প্ৰতিটো পৰিয়ালক 1000কৈ টকা। ৰাইজৰ সহায়েৰে সেই টকা বানাক্ৰান্ত জনতাৰ হাতত গুজি দিছে এতিয়া বিধায়কগৰাকীয়ে। বিপদৰ সময়ত এষাৰি মাত দিছে, সাহস দিছে আৰু প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰত বান সাহায্য সামগ্ৰীৰ লগত লৈ গৈছে বিধায়কগৰাকীয়ে। অখিল গগৈ বৰ্তমান সময়ত হৈ পৰিছে কেৱল চৰ্চাৰ কেন্দ্ৰবিন্দু। বানপানীৰ এই ভয়াৱহ পৰিস্থিতিৰ পাছত অখিল গগৈৰ নাম এতিয়া সকলোৰে মুখে মুখে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে অসুস্থ দেহাৰে কেনেদৰে বান সাহায্য বিলাই ফুৰিছে বিধায়কগৰাকীয়ে। পানীত নামি দিন ৰাতি একাকাৰ কৰি বানাক্ৰান্তৰ কাষত দিন অতিবাহিত কৰিছে এতিয়া অখিল গগৈয়ে। প্ৰকৃতাৰ্থত এওঁৱেই হৈছে জনপ্ৰতিনিধি। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰেণ্ডিং আছাম।